চাৰিচা দিব আৰু গাখীৰ চাহ না লাল চাহ? এই অসম ট্ৰেক্টৰ না কোম্পানী ট্ৰেক্টৰ? এইটো আৰু কিবা প্ৰশ্ন হ'লাক না কি চ' হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল টুইমাৰিজ ব্লগ। চ' আজি বহুত ৰ'দ দিছে, পথাৰত পানী নাই, মানুহে খেতি কৰিব পৰা নাই। বহুত মানুহৰ মাথাত এতিয়া টেনশ্যন হৈ আছে। আজি মোৰ লগত আছে এজন খেতিয়ক, চ' তাৰ পৰা সুধিম। হেল্ল' মিষ্টাৰ খেতিয়ক, হয় 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 এতিয়া ধান ৰুল নে নাই? ধান বৰ্তমান ৰোৱা হোৱা নাই, পানী নাই না। এতিয়া বৰষুণ অহাৰ কিবা সম্ভাৱনা আছে? বৰষুণ অহাটো সম্ভাৱনা নাই, মইতো বিজ্ঞান কিবা নহয়। কিয় অলপমান ৰ'দ চাই ক'ব পৰা যায়, গৰম হিচাপে আহিব পাৰে বেলা ভাতিলৈকে। কেইবিঘা মান খেতি কৰিব এনে? 40 কিমান মান খৰচা হ'ব? খৰচাটো আমাৰ কমেও 1 লাখ মান যাব। 1 লাখ খৰচা ৰুলি কাটাৰ পিছত বা পুৰা প্ৰচেছ কৰাৰ পিছত দিয়া কাটি কিনে কিমান মান টকা মালটাতো 5 লাখ টকা ওলা বুলি মই ভাবছোঁ। মই খৰচাত আছে এতিয়া মুদ্ৰাটো হ'ল যে এতিয়া মানুহে খেতি কৰিব পৰা নাই, বৰষুণ নাই, পথাৰত শুকাই গৈছে। এতিয়া মেচিন লগাই ধান দিয়াটো ভাল হ'ব না বৰষুণ ৰখি থকাটো ভাল হ'ব? এতিয়া বতৰ বিজ্ঞানৰ বিষয়ে মই কি মোৰ মতে খেতি কৰা চাই কালে চালে পেলাই দিয়ে ভাল হ'ব পথাৰত। নহয়, সেইটো নহয়, যেন পথাৰত এতিয়া বৰষুণ বা ৰখি থকা ভাল হ'ব না মেচিন লগাই কিনে ৰোৱা ভাল হ'ব? এইটো আৰু কি ক'ম, বৰষুণ হ'লে ভাল, মেচিন লগালে আৰু কালি মেচিন লগালে কি হ'ব? অলপ খৰচাও হয়। বৰষুণ নাহিলে পাছত সি একেই হৈ যাব না। আপোনাৰ নামটো কি? মোৰ নামটো লম্পেন। ইয়াৰ নামটো লম্পেন। আপুনি গৰুৰ লগত হাল বাই না কিবা ট্ৰেক্টৰ? ট্ৰেক্টৰ গৰুৰ লগত আৰু ক'ত 40 বিঘা পাব পাৰিব? অসম ট্ৰেক্টৰ না কোম্পানী ট্ৰেক্টৰ? এইটো আৰু কিবা প্ৰশ্ন হ'লাক না কি অসম ট্ৰেক্টৰ মানেতো আমি গাহৰিহে বুজো না। আপুনি পাগল হৈছে মই ইমান ধুনীয়া নিউজ ৰিপৰ্ট কৰিব আছোঁ, এইখিনিতো আপুনি কাটি দিব, এইখিনিতো কাটি দিব আপুনি। মুদ্দাটো হ'ল মানুহ এতিয়া খেতি কৰিব পৰা নাই। খেতি কৰিব পৰা নাই মানে পানী নাই, পানী নাথাকিলে খেতি কেনেকুৱা কৰিব? এতিয়াতো গাখীৰ নপৰে না কৰিব পানী। মই এটা প্ৰশ্ন, মানুহে কিয় খেতি কৰিব পৰা নাই? পানী নাই, পানী নাই। বাদ দি আৰু প্ৰশ্ন, মানুহে কিয় খেতি কৰিব পৰা নাই? এটা কুৱেশ্যনকে বাৰ বাৰ সুধি আছে আপুনি। এংগেলৰ পৰা উঠিব লাগিব না। প্ৰথমে পথাৰত নামি হাল বোৱাত 1 বিঘাত ট্ৰেক্টৰৰ লগত কিমান টকা খৰচা হয়? 1 বিঘা 400 টকা। 400 টকা লোৱা। তাৰপিছত পথাৰত পুৰা ধান ৰুবৰ কাৰণে কেইবাৰ হাল বাব লাগে? হালটোতো এনে আমাৰ যিহেতৰ ট্ৰেক্টৰ নাই, ইহঁতে 3 চা দিয়ে আৰু ট্ৰেক্টৰ থকাবিলাক 4 চা দিব আৰু। গাখীৰ চাহ না লাল চাহ? এই বিধান তোলা 1 পাহু বিধানত কেই টকা কৰি এতিয়া লোৱা হয়? 10 টকা। 1 পাহু বিধানত 10 টকা লয়। ধান কটা দিন আহিব যেনিবা, ধান কটা নিজে ধান কাটিব না বেলেগক ধান কাটিব দিব? ধান আৰু 40 বিঘা ক'ত নিজে কাটিব পাৰে নেকি? বেলেগক দিব লাগিব। 40 বিঘা ধান ৰুই উঠি ধান পালি কি কৰিব? কি কৰিব? খৰচ হোৱাখিনি বিক্ৰী কৰি দিব লাগিব, উঠাব লাগিব, তাৰপিছত লাভটো খাব আৰু ঘৰতে। হয় হয়, তোমাৰ তো ৰাইট। আৰু এটা আমি এতিয়া বেলেগ মানুহ বিচাৰাং। কেমেৰামেন মোৰ লগত আহক। কি উঠাইছে সি ভাল দে। হেল্ল' তোমাৰ নাম কি নাম? গালি দি আছা? পাপা ক'ত দিছে? হাল বাব পাপা ক'ত দিছে? পথাৰত পাপা ক'ত দিছে? হোৱা নাই দোকান পথাৰত পানী নাই এটাও, শুকাই গেল। টেনশ্যন হৈছে তোমাৰ? টেনশ্যন হ'ব আৰু নহ'ব, পানী আহিব লাগে, আমাক পানী লাগে, অৱস্থা বেয়া, অৱস্থা বেয়া, পাথাৰ শুকাই গৈছে, চলি চলি পকি কিবা এটা কওক। আহক আৰু এজন নিউজ ৰিপৰ্ট এজন পালাই গেল।
মোবাইলত কি ওলাইছে মোবাইলত কি ওলাব টাৱাৰ গণ্ডগোল হৈ আছে এতিয়া ৰ'দৰ টাৱাৰ নাপায় ৰং নম্বৰটো মনত লাগছে না নাই 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 মিঠা খাব আহিছে দোকানত বন্ধুগণ এতিয়ালৈকে আপোনালোকে চাই আছিলে আলা মালা ইণ্টাৰভিউ উইথ কেমেৰামেন মালাৰ সৈতে ৰিপৰ্টাৰ আলা চ' আজিৰ ভিডিঅ'টো ইমানে আছিল বাই বাই